আমাৰ অসমত আজিলে এটা ভাল টিস্যু কালচাৰ লেবৰেটৰী নাই গতে টিস্যু কালচাৰ লেবৰেটৰী এটা আমাক অত্যন্তই জৰুৰী খেতিয়কসকলক উচ্চ মানৰ বীজ আৰু উচ্চ মানৰ উদ্যান শস্য যোগান ধৰিব লাগে জিআই টেগ পালেই নহব সেইবিলাকৰ আমাৰ সাফিচিয়েন্ট প্ৰডাকচন আছে নে নাই আৰু প্ৰডাকচন থাকিলে নহব আমাৰ কৃষকে উচিত মূল্য পাইছে নে নাই কেজি মিয়াজাকি 2,70,000 টকাৰ পৰা 3 লাখলৈ বিক্ৰী এটা আম 4 কেজিলে আমাৰ অসমত প্ৰডাকচন হৈছে এখন সিঙ্গল নাৰ্সাৰীত 46টা হৰ্টিকালচাৰ ক্ৰপৰ এক্ৰিডেশন আমি ভাবো আমাৰ বাহিৰে দ্বিতীয় নাই আজিৰ ডেটত 100 লিচু আপুনি বিহাৰৰ লিচু যেটো বজাৰত 200-300 টকাত পায় খুব বেছি 400 টকা কিন্তু আমাৰ 100 তেজপুৰ লিচিৰ বজাৰ মূল্য 3500-3000 টকা সেইটোৱে হাই ভ্যালু ক্ৰপ আগ্ৰহী যিসকল খেতিয়ক তেওঁলোকক বিনা পাৰিশ্ৰমিকত আমি তেওঁলোকক ট্ৰেইনিং দিওঁ কৃষি জ্ঞানৰ আজিৰ অনুষ্ঠানত আমাৰ অতিথি হৈছে ডেফোডিলৰ স্বত্বাধিকাৰী শ্ৰী ধ্ৰুৱজ্যোতি শৰ্মা নমস্কাৰ তেখেতক পৰিচয় দিয়াৰ কোনো বিশেষ প্ৰয়োজন নাই কাৰণ তেখেত হৈছে ডেফোডিল নাৰ্সাৰী বুলি ক'লে সকলোৱে জানে গোটেই অসম উত্তৰ পূৰ্বাঞ্চল আনকি ভাৰতৰ বিভিন্ন প্ৰান্তত ডেফোডিলৰ সুনাম আছে আৰু ডেফোডিল নাৰ্সাৰীৰ পৰা গৈ এতিয়া দুখন শৈক্ষিক অনুষ্ঠান ইয়াত গঢ় লৈছে সেয়া হৈছে উদ্যান শস্যৰ আৰু কৃষি বিজ্ঞানৰ দুখন মহাবিদ্যালয় গতিকে তেখেতৰ লগত আমি আজি এটা বিশেষ বিষয় লৈ আলোচনা কৰিবলৈ লৈছো সেইটো হৈছে আমাৰ যি উদ্যান শস্য এই উদ্যান শস্যত শেহতীয়াভাৱে বহুত ধৰণৰ হাই ভ্যালু ক্ৰপ কিছুমান সংযোজন হৈছে উচ্চ মূল্যৰ যিবোৰ ফসল যিবোৰ উদ্যান শস্যৰ পৰা পোৱা যায় তেনেকুৱা সম্ভাৱনা থকা ফসলৰ খেতি লাহে লাহে কৰিবলৈ লোৱা হৈছে আৰু যিবোৰ ধাৰণা হয়তো আমাৰ অসমত নাছিলে কিছুমান শস্য আমি বাহিৰৰ পৰাহে আহিছিলে আৰু ক্ৰমাৎ যেতিয়া সেইবোৰ শস্যৰ বিষয়ে আমাৰ ইয়াত পৰীক্ষামূলকভাৱে কৰিবলৈ লোৱা হ'ল দেখা গ'ল যে সেইবোৰ শস্যৰো সম্ভাৱনা অসমত আছে গতিকে হাই ভ্যালু ক্ৰপ বুলি ক'লে এতিয়া সকলোৱে উৎসাহী নতুন প্ৰজন্মই কেনেকৈ হাই ভ্যালু ক্ৰপ কৰি পেলাই অধিক উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে সেই বিষয়ে কিছু কথা জানিবলৈ আমি প্ৰয়াস কৰিছো শৰ্মা ডাঙৰীয়া আপোনাৰ নমস্কাৰ 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 আপোনাৰ প্ৰায় সুদীৰ্ঘ 3টা দশক আপুনি এই ক্ষেত্ৰখন জড়িত গতিকে মই ভাবো আপুনিও চাগে যেতিয়া নাৰ্সাৰী ব্যৱসায়টো আৰম্ভ কৰিছিলে তেতিয়া হয়তো হাই ভ্যালু ক্ৰপৰ কথা ইমান ধাৰণাটো আমাৰ নাছিলে এইটো লাহে লাহে এতিয়া গ্ৰা কৰি উঠিছে এটা হাই ভ্যালু ক্ৰপ বুলি ক'লে ধৰক অসম বা উত্তৰ পূৰ্বাঞ্চলত আমি কোনবিলাক ক্ৰপৰ কথা বেছিকৈ আপুনি সম্ভাৱনা দেখিছে নাই চাওক হাই ভ্যালু ক্ৰপ মানে যিবিলাকৰ বজাৰ মূল্যটো বেছি মানে একেই ধৰক ফল এটা আম এটা আপুনি 100 টকাত বজাৰৰ পৰা কিনিছে আৰু ঠিক একেই বেলেগ এটা আম হয়তো আপুনি 400 টকাত কিনিছে এতিয়া আমি 400 টকাত যেটো কিনিছে সেই ক্ৰপটোক আমি হাই ভ্যালু ক্ৰপ বুলি কম আৰু যিবিলাকৰ নেকি প্ৰডাক্টিভিটিটো যাৰ উৎপাদন ক্ষমতাটো বহুত বেছি ধৰক আপুনি কম মাটিত আৰু আজিকালি হাই ভ্যালু ক্ৰপৰ লগত হাই ডেন্সিটি ক্ৰপৰো কনসেপ্ট আহিছে খুব কম জায়গাত বেছিকে আপুনি খেতি কৰিব আগতে গছৰ পৰা ফল পাৰাৰ কনসেপ্ট আছিল আজিকালি গছৰ পৰা ফল সিগাৰ কনসেপ্ট আছে গতিকে এইবিলা হাই ভ্যালু ক্ৰপ আৰু এই জ্ঞানটো মোক তেতিয়াৰ আমাৰ ভাৰত চৰকাৰৰ হৰ্টিকালচাৰ কমিশনাৰ গুৰক সিং স্যাৰ আছিল হয় যে যাক আমি ভাৰতৰ উদ্যান শস্যৰ যেটো ক্ষেত্ৰত তেওঁ এজন অতি উচ্চ পৰ্যায়ৰ সমল ব্যক্তি হয় 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 তেওঁ আমাৰ যেটো ললিত মধুৰী মানে ভিতৰটো ৰঙা হয় সেই মধুৰীটো তেওঁ নিজে ৰিসাৰ্চ কৰি আৱিষ্কাৰ কৰিছিল যেনেকে ভিয়েনাৰ মধুৰী কিন্তু এতিয়া চাওক এখন মানে কি এখন মুভিং বিশ্ব আজিৰ পৃথিৱীখন এগ্ৰিকালচাৰৰ যিখন পৃথিৱী এইখনে মানে সদায় এটা লেভেলৰ পৰা আন এটা লেভেললৈ গৈ আছে আৰু সেই কাৰণে এটা আজিৰ পৰা 10 বছৰ আগত যেটো হাই ভ্যালু আছিল আজিৰ ডেটত সেইটো আউটডেটেড হৈছে এতিয়া মধুৰীৰ ক্ষেত্ৰতে যদি আমি কওঁ এতিয়া লেটেষ্ট যিবিলাক ইনভেনশন গোল্ডেন এইট আপোনাৰ ভিয়েনাৰটো আছিলে আগত গোল্ডেন এইট তাৰ পিছত আপোনাৰ টাইৱান পিংক বা আপোনাৰ টাইৱান গোল্ড
গোল্ডেন 8 থাই 1 গোল্ড তাৰপিছত আপোনাৰ ব্লেক ডায়মণ্ড ৰেড ডায়মণ্ড হোৱাইট ডায়মণ্ড থাই 7 থাই 10 এই ভেৰাইটিবিলাক থাই 7ৰ পিছত থাই 10 আহিল এনে উচ্চ মানৰ মানে ৰিচাৰ্চৰ ফলত সেইবিলাক আপডেট হৈ গৈ আছে আৰু সেইবিলাকৰ প্ৰডাকশ্যনটো খুব বেছি এডাল গছত আপুনি নেট যিটো প্ৰডাক্টিভিটি এইটো বহুত বেছি আৰু সেইটোৰ চিডৰ সংখ্যাটো কম বা আপোনাৰ ৱেডাৰ ৰেজিষ্টেন্সটো বেছি গতিকে এনেকুৱা যিবিলাক ক্ৰপ সেই ক্ৰপবিলাক আমি কৃষকসকলক যদি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো সপোন যে ডাবলিং ফাৰ্মাৰ্ছ ইনকাম সেইটো অতি সহজে আমি এচিভ কৰিম ইভেন ডাবলিং নহয় আমি ট্ৰিপলিং বা তাতকৈও বেছি আমাৰ হয়তো হ'ব পাৰে কিন্তু আমি খেতিয়কসকলক সেই লাইনটো দেখাব পাৰিব লাগে আৰু সেইকাৰণে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ এই কথাটো প্ৰায় মই দেখিছোঁ তেখেতে কৈছে আমাৰ ইভেন এগ্ৰিকালচাৰ মিনিষ্টাৰেও কৈছে যে আমি খেতিয়কসকলক উচ্চ মানৰ বীজ আৰু উচ্চ মানৰ উদ্যান শস্য যোগান ধৰিব লাগে এতিয়া আমাৰ জিআই টেগৰ যদি কথা কওঁ আমাৰ তেজপুৰৰ লিচুৱে অলৰেডি জিআই টেগ পাইছে আমাৰ ভোট জলকীয়াই পাইছে আমাৰ আসাম লেমনে পাইছে কিন্তু জিআই টেগ পালেই নহ'ব সেইবিলাকৰ আমাৰ চাফিচিয়েণ্ট প্ৰডাকশ্যন আছে নে নাই আৰু প্ৰডাকশ্যন থাকিলে নহ'ব আমাৰ কৃষকে উচিত মূল্য পাইছে নে নাই যিটো ভেলু চেইন সেই বস্তুটো আমি মানে সঠিক ৰূপত যদি আমি আনিব নোৱাৰোঁ তেতিয়া হয়তো কৃষকসকল নিৰাশা হোৱাৰো সম্ভাৱনা আছে গতিকে এই গোটেই দিশবিলাক চাই আমি যিবিলাক খেতি তেওঁলোকক আগবঢ়াম সেইবিলাক আমি হাই ভেলু ক্ৰপেৰে আগবঢ়ালে মোৰ মতে আমি সকলোৱে লাভৱান হ'ব পাৰিম আৰু বিশেষকৈ উদ্যান খেতিৰ ক্ষেত্ৰত দেখা যায় যে যিহেতু ৰোপণ সামগ্ৰীটোৰ ক্ষেত্ৰত আমাৰ যিসকল আগ্ৰহী কৃষক তেওঁলোকে প্ৰায়ে কেতিয়াবা বিমূৰত পৰে নজনা উৎসৰ পৰা নিৰ্ভৰযোগ্য উৎস নোহোৱাকৈ কিছুমান ঠাইৰ পৰা তেওঁলোকে ৰোপণ সামগ্ৰীটো আনি কলম আনে বা ডাল আনে বীজ আনি পেলাই যেতিয়া কৰে তেওঁলোকে ভাল খেতি হ'ব বুলি ভাবে কিন্তু ফচলটো বেয়া হয় এই সমস্যাটো সমাধান কৰিবলৈ ডেফোডিল নাৰ্চাৰী কি ধৰণে প্ৰচেষ্টা চলাইছে মোৰ এটা মানে আজি কেইদিন আগত মোৰ এটা এক্সপিৰিয়েঞ্চ আমাৰ ৰিটায়াৰ্ড IGP কে শৰ্মা তেওঁ এতিয়া হুজাইত এখন সৰুকৈ ফাৰ্ম কৰিছে 30 বিঘা মানৰ তেওঁ নিজে খেতিত যথেষ্ট উৎসাহী তেওঁ মোৰ তাত আহোঁতে মই তেওঁক এটা আমৰ পুলি দিছিলোঁ দি পেলাই কৈছিলোঁ ছাৰ আপুনি এইটো লগাব আৰু ইয়াৰ ফলটো আপুনি যথেষ্ট ভাল পাব বোলে কি নাম বোলে মিয়াজাকি বোলে আমটো মিয়াজাকি ভেৰাইটি আপুনি গুগলত চাৰ্চ কৰিলে দেখিব 1 কেজি মিয়াজাকি 2,70,000 টকাৰ পৰা 3 লাখলৈ বিক্ৰী বাতৰিটো মানে একদম মানে সাংঘাতিক বাতৰি ওলাই গৈছে যে 1 কেজিত 2 লাখ টকা আৰু লক্ষ্ণৌৰ সম্ভৱ খেতিয়কজন হয় হয় তেওঁ কৰি আছে আৰু কৰোঁতে মানে এনেকুৱা নিউজ ওলাইছে যে প্ৰথম এইবছৰৰ ফল ৰাম মন্দিৰত তেওঁলোকে আগবঢ়াইছে গতিকে সেই যিটো ৰোপণ সামগ্ৰী ডেফোডিল নাৰ্চাৰীৰ ফলত আছে আৰু মই তেওঁক সেই ফলটো দিছিলোঁ তেওঁ কৈছে যদি এইটো ভাল হয় মই আপোনাক এটা ফল খুৱাম তেওঁ অকণমান মানে লাইটলি লৈছিলে কথাটো তাৰপিছত সঁচাকৈ তেওঁ এটা মানে যোৱা বছৰ 12টা আম তেওঁৰ তাত লাগিছিলে একদম ৰঙা আম মোৰ তাত ভিডিঅ' আছে তাৰ ৰঙা আমটো আৰু টেষ্টটো বৰ ধুনীয়া তাৰে এটা আম লৈ পেলাই হুজাইৰ পৰা মোৰ তালৈ আহিছিলে বোলে আপোনালৈ এটা ফল আনিছোঁ আৰু মই দেখি পেলাই মানে সেইটো আমাৰ এটা এচিভমেণ্ট যে আমাৰ পৰা নি পেলাই যেতিয়া খুব ভাল উৎপাদন হয় কাষ্টমাৰজনে যেতিয়া বা খেতিয়কজনে যেতিয়া ছেটিছফাইড হয় তেতিয়া আমাৰো ভাল লাগে আৰু মিয়াজাকি আম যে বাহিৰত হয় তেনেকুৱা নহয় আমাৰ অসমতো খুব ভাল হৈছে আৰু আমাৰ নাৰ্চাৰীবিলাকৰ যোগেৰে আমাৰ খেতিয়কসকলে সেই বস্তুটো পাবলৈ সক্ষম হৈছে আৰু এতিয়া আপোনাৰ আমি হাই ভেলু ক্ৰপৰ আলোচনা কৰি থাকোঁতে মই ৰোপণ সামগ্ৰীৰ কথাটো ওলাল এই মানে সঠিক ৰোপণ সামগ্ৰী দিয়াৰ ক্ষেত্ৰত আমি গৰ্বৰে ক'ব পাৰোঁ যে ডেফোডিল নাৰ্চাৰীয়ে ভাৰত চৰকাৰৰ কেইবাটাও ক্ৰপত এক্ৰিডিটেশ্যন পাইছে স্বীকৃতি পাইছে আমি 46 ক্ৰপত এইটো আমাৰ ইণ্ডিয়াৰ হায়েষ্ট ৰেটিং এখন ছিংগল নাৰ্চাৰীত 46টা মানে হৰ্টিকালচাৰ ক্ৰপৰ এক্ৰিডিটেশ্যন আমি ভাবোঁ আমাৰ বাহিৰে দ্বিতীয় এখন নাই আজিৰ ডেটত গতিকে দৰ্শকসকলে নিশ্চয় বুজি পাইছে যে উদ্যান শস্যৰ সঠিক ৰোপণ সামগ্ৰীৰ ক্ষেত্ৰত আপুনি এনেকুৱা ধৰণৰ যিখিনি ভাৰত চৰকাৰৰ স্বীকৃতি পোৱা নাৰ্চাৰী তাৰ ভিতৰত 46টা শস্যত আপুনি পাইছে মানে ক্ৰপত পাইছে গতিকে তেনেকুৱা ৰোপণ সামগ্ৰীহে সংগ্ৰহ কৰাটো উচিত নহ'লে উদ্যান শস্য কি হয় কেতিয়াবা দীঘলীয়া কাৰ্যকালৰ পিছত ফচল হয় 4 বছৰ 3 বছৰ বা আৰু বেছি হ'ব পাৰে যাতে পিছত গৈ হতাশ হ'ব নালাগে যে ৰোপণ সামগ্ৰীটো বেয়া হ'ল গতিকে আমাৰ সময়খিনি এনেই গ'ল সেইকাৰণে সেই হেৰুৱা সময় আমি ঘূৰাই নাপাওঁ মই পুনৰ হাই ভেলু ক্ৰপ বুলি কওঁতে মই এনেই আমাৰ যদি কোৱা যায় এতিয়া আগতে মোৰ ধাৰণা আছিল আমি যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ আহোঁ বেমাৰ আজাৰ হ'লে মৌচুমী খাওঁ মৌচুমী খালে মৌচুমীবিলাকতো সদায় বাহিৰৰ পৰাই আহে
আহিলে আমি দেখোঁ যে এইটো বাহিৰতে হয় কিন্তু এতিয়া মই আমাৰ খেতিয়কসকলে মৌচুমী খেতি কৰি পেলাই যেতিয়া ইয়াত হোৱা মৌচুমী আমি খাবলৈ লওঁ ইমান সোৱাদ পাওঁ মৌচুমীৰ আমাৰ এটা এক্ৰিডিটেড ভেৰাইটি আছে আৰু সেইটো আমাৰ আপুনি এতিয়াও চাব পাৰিব মানে খুব ধুনীয়াকৈ ফল দি আছে আৰু তাৰ যিটো টেষ্ট নাচিক বা আমাৰ ভাৰতৰ বাহিৰ বা অসমৰ বাহিৰৰ পৰা অহা মৌচুমীতকৈ কোনো গুণ মানে কম নহয় বৰঞ্চ বেছিও হয় যেন লাগে বেছি হয় আৰু আপোনাৰ আৰু এটা ভাল কি মৌচুমীটোৰ যিটো চেল্ফ লাইফ মানে খেতিয়কজনে কিমান দিনলৈ তাক ৰাখিব পাৰিব এইটো যথেষ্ট বেছি গতিকে আপুনি বজাৰত একেদিনে যদি আপোনাৰ বজাৰত আপোনাৰ প্ৰডাকশ্যন বেছি একেদিনে বজাৰত বেচিব অসুবিধা আপুনি লাহে লাহে আজি ধৰক 1 টন দিলে আকৌ 5 দিন পিছত 1 টন দিলে তেনেকে বজাৰত এৰি থাকিব পাৰে আৰু গছবিলাকে তৃতীয় বছৰৰ পৰা প্ৰডাকশ্যনটো ভালকে দিয়ে আমাৰ দ্বিতীয় বছৰত প্ৰডাকশ্যন আহিছে কিন্তু এইটো ঠিক নহয় যে দ্বিতীয় বছৰতে আমি প্ৰডাকশ্যন তৃতীয় বছৰৰ পৰা মানে এডাল গছত আপুনি ধৰক 50-70 কেজি আপুনি ফল ল'ব পাৰে এতিয়া ধৰক হাই ভেলু ক্ৰপ মই উদ্যান শস্যৰ ক্ষেত্ৰতে কৈছোঁ হাই ভেলু যিবিলাক আমাৰ এতিয়া ওলাইছে নতুন নতুন শস্য আহি যেনেকৈ প্ৰথমতেতো আহিলে এতিয়া নতুন হৈ থকা নাই ষ্ট্ৰবেৰী তাৰপিছত ড্ৰেগন ফ্ৰুটছ এইবিলাক আহিলে এপেল বগৰী আহিলে এইবিলাক আহি আছে তাৰপিছততো এতিয়া আপোনালোকৰ হয়তো সহযোগতে এভোকাডো আহিছে আৰু কি আহিছে না এভোকাডোৰ আপোনাৰ এতিয়া ব্লেক এভোকাডো যিটো হাটছ ইজৰাইলিয়ান যিটো ভেৰাইটি সেইটো আমি যথেষ্ট আনিছো আৰু সেইটোৰ মানে বজাৰ মূল্যটো জেনেৰেল এভোকাডোতকৈ বেছি আপুনি এভোকাডোৰ খেতি কৰিবনে হাটছৰ ব্লেক এভোকাডোৰ খেতি কৰিব কাৰণ এভোকাডো জেনেৰেলি আপোনাৰ 500-600 টকা কিন্তু ব্লেকটো হ'লে 800 বা 1000 টকা গতিকে আমি খেতিয়কক ব্লেক এভোকাডোটো কৰাৰ কাৰণে এনকাৰেজ কৰোঁ আৰু ঠিক তেনেকৈ আপোনাৰ এতিয়া 10 কেজি জাম এটা আহিছে ব্লেক জামুন 10 কেজি মানে 10টা ব্লেক জামুনত 1 কেজি হয় খুব শকত হয় মানে আমাৰ আসাম লেমনটোৰ চাইজৰ হয় গতিকে সেই নেমুটো আমি খেতিয়কক কৰিব দিব পাৰোঁ মধুৰিৰ কথা অলৰেডি ক'লো তাৰপিছত মেংগষ্টেন আমি কৰিব পাৰোঁ মেংগষ্টেন আমাৰ ইয়াত একচুৱেলি হৰ্টিকালচাৰত অসমৰ প্ৰথম যিজন ব্যক্তি তেওঁ আমাৰ ইয়াত স্বৰ্গীয় পদ্মকান্ত ডেকা তেওঁ তেতিয়াতে আজিৰ পৰা প্ৰায় 60-70 বেছি হ'ব 80 বছৰমান আগতে মেংগষ্টেইনৰ গছ লগাইছে আৰু মেংগষ্টেইনটো এনেকুৱা এটা ফল যাক নেকি সকলো ফলৰ মাতৃ বুলি কয় মাদাৰ অফ অল ফ্ৰুটছ মানে তাত আপুনি বিভিন্ন ফলৰ টেষ্ট একেডাল গছত পাব গতিকে এনেকুৱা আৰু 1 কেজি মেংগষ্টেইনৰ দাম 800-1200 টকা গতিকে তেনেকুৱা ফলবিলাক আমি দিব পাৰোঁ তাৰ উপৰি আপোনাৰ ডুৰিয়ান দিব পাৰোঁ ডুৰিয়ান ইয়াত হয় ৰামবুটান আমাৰ ইয়াত খুব ভাল হয় ঠিক তেনেকৈ লংগনৰ 4-5টা ভেৰাইটি আছে লংগনটো আমি কাঠ লিচু যিটো তাৰে গ্ৰাফটিঙৰ পুলিবিলাক আমি ৰাখিছোঁ আৰু এইটো আপোনাৰ মানে কি এনেকুৱা ভেৰাইটিও আহিছে 12 মাহ ফল দিয়ে এতিয়া আপোনাৰ নিউক্লিয়াৰ ফেমিলি মানুহ কম একেলগে বহুত ফল লাগাতকে যদি আপুনি ইণ্ডিভিজুৱেলি প্লেন্টেশ্যন কৰে মাল্টি ফ্ৰুটিঙত আপুনি যাব পাৰে মানে বছৰত 12 মাহ ফল পাব তেনেকৈ অমৰা এটা আহিছে বাংলাদেশৰ পৰা এইটো 12 মাহ ফল দিয়ে আৰু গুটি নাই এতিয়া কোনোবাই পিকেল ইণ্ডাষ্ট্ৰি যদি কৰিব খোজে আচাৰৰ উদ্যোগ হয়তো তেওঁ 1-2 বিঘা মাটিত যদি ভালকে অমৰাৰ খেতি কৰে তাৰ পৰাই তেওঁ ৰ মেটেৰিয়েলছটো পাব গতিকে তেনেকুৱাকে অজস্ৰ হাই ভেলু আছে আমাৰ তেজপুৰ লিচুৰ কথা কোৱা হৈছে গতিকে তেজপুৰ সিডলেছ যিটো লিচু তাৰ কেইবাটাও ভেৰাইটি আছে আৰু আমাৰ নাৰ্চাৰীত আমি সফলভাৱে তাৰ ৰোপণ কৰি তাৰে ফল পাইছোঁ আৰু তাৰে পুলি আমাৰ ইয়াত থলুৱা মানে এই খেতিয়কসকলক দিয়াৰ উপৰিও অসমৰ বাহিৰলৈকো আমি কেইবা হাজাৰ পুলি প্ৰত্যেক বছৰে পঠিয়াওঁ এতিয়া তেজপুৰ লিচুৰ কথাটো বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েও সিদিনাখন সংবাদ মাধ্যমত কৈছে যে ছিংগাপুৰৰ পৰা আমাক বহু পৰিমাণৰ বেছি লাগে যলৈ পঠাইছে আমাৰ উপহাৰ হিচাপে হয়তো পঠাইছিল অলপমান চেম্পল দেখি নমুনা দেখি তেওঁলোকে লাগে আমাক আৰু লাগে গতিকে আমাৰ হিচাপে কিন্তু প্ৰডাকশ্যন হোৱা নাই গতিকে খেতিয়কসকলৰ দায়িত্ব আছে ভাল ৰোপণ সামগ্ৰী তেজপুৰ লিচুৰ ৰোপণ সামগ্ৰী সংগ্ৰহ কৰি তেওঁলোকে যদি উৎপাদন লাগে তেতিয়াহ'লে মই ভাবোঁ এই যথেষ্ট বজাৰখন ল'ব পাৰিব মানে এতিয়া চাওক 100 লিচু আপুনি বিহাৰৰ লিচু যিটো বজাৰত 200-300 টকাত পায় খুব বেছি 400 টকা কিন্তু আমাৰ 100 তেজপুৰ লিচিৰ বজাৰ মূল্য 3500-3000 টকা গতিকে সেইটোৱে হাই ভেলু ক্ৰপ আমি জেনেৰেলতকৈ অকণমান বেলেগকৈ খেতি কৰোঁ বেলেগতকৈ বেলেগে কৰোঁ গতিকে সেই টেকন'লজিবিলাক আমি কৃষি বিভাগৰ যোগেদি বা আমাৰ যিবিলাক বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আছে সেইবিলাকৰ যোগেৰে আমি ট্ৰেইনিং দি পেলাই ফাৰ্মাৰক সেইটো আমি যোগান ধৰাব লাগে এতিয়া ধৰক হাই ভেলু ক্ৰপৰ ক্ষেত্ৰত দেখা গৈছে যে ধৰক কিছুমান কথা নতুন ধৰণৰ প্ৰযুক্তি যিবোৰ প্ৰযুক্তি আমাৰ খেতিয়কসকলৰ খুব জ্ঞাতও নহয় যে কেনেকৈ কৰিব কেনেকৈ ৰুব এতিয়া দেখালে ড্ৰেগন
ফ্ৰুটছৰ কথাই ক'লো তাত হয়তো কংক্ৰিটৰ কিছুমান ছাপোৰ্ট ছিষ্টেম লগায় কেতিয়াবা তাৰেদি লগায় এই যিবিলাক বেলেগ ধৰণৰ কাৰণ ক্ৰপটো বেলেগ হোৱাৰ লগে লগে কিছুমান কৃষি পদ্ধতিও বেলেগ হয় সেইখিনি শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ আপোনাক কিবা সহায় কৰে সেইটোকে আপোনাৰ পেকেজ অফ প্ৰেক্টিচ বুলি কয় প্ৰত্যেকটো ক্ৰপৰ প্ৰেক্টিচটো খেতিৰ বেলেগ বেলেগ আমি পেকেজ অফ প্ৰেক্টিচ চবৰে আছে আৰু সেইবিলাক আমি আমাৰ যিখিনি ভিজিটৰ প্ৰায় মহাবিদ্যালয় বা হাইস্কুল লেভেলৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ তাত ভিজিটত আহে আমি প্ৰত্যেক বছৰে প্ৰায় 4,000 শিক্ষাৰ্থীক আৰু কেইবাটাও NGO বা আপোনাৰ আগ্ৰহী যিসকল খেতিয়ক তেওঁলোকক বিনা পাৰিশ্ৰমিকত আমি তেওঁলোকক ট্ৰেইনিং দিওঁ আৰু সেইবিলাকত আমি পাৰ্টিকুলাৰ এটা খেতিৰ টিপছ যোনে যেনেকে বিচাৰে সেইটো আমি ডিছকাছ কৰি পেলাই তেওঁলোকক আমি যোগাযোগ আছো তেওঁলোকৰ লগত আমি আৰু ধৰক ফল মূলৰ লগতে কিছুমান অন্য ধৰণৰ শস্যৰ কথাও প্ৰায় দুইজন খেতিয়কে কৰিছেও যেনেকৈ ধৰক চকলেট বা কোকো খেতিৰ কথা কৈছে তেনেকুৱা ধৰণৰ খেতিৰ কথাও এই ক্ষেত্ৰত আমাৰ সঞ্জয় চাংকাকতে আগবঢ়া গতিকে মই এই ক্ষেত্ৰত বিশেষ কোৱাটো ঠিক নহ'ব তেওঁ মোতকে ভালকে ক'ব তথাপিতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাবলৈ আমি কোকোৱাৰ এখন ফাৰ্ম আমি এখন ডেভেলপ কৰি আছো অলৰেডি 2 বছৰ হ'ল প্লেন্টেশ্যনৰ তাৰ লগতে আমি এখন সৰু চাহৰ বাগান এখন সৰু ৰাবাৰ বাগান এখন সৰু আপোনাৰ কি কয় কফিৰ বাগান আৰু আমাৰ মাদাৰ প্লেন বিলাকটো আছে তাত মানে প্ৰডাকশ্যন কেনেকে হয় সেইবিলাকৰ কেয়াৰ কেনেকে ল'ব লাগে এই গোটেই বস্তুবিলাক আমি তাত ছাত্ৰ ছাত্ৰীসকলক হাতে কামে আমি প্ৰশিক্ষণ দি আছো হয় এইটো ভাল কথা আৰু ধৰক কোকোৱাৰ লগতে আৰু কিছুমান খেতিৰ কথা আহে ধৰক আমাৰ অৰ্কিডৰ ক্ষেত্ৰতো এখন ডাঙৰ বজাৰ আছে মানে এখন একচুৱেলি চাও এখন বিশাল পৃথিৱী গতিকে আপুনি কিমান কৰিব এতিয়া অৰ্কিডত আপোনাৰ একচুৱেলি কি হয় অৰ্কিডৰ কাৰণে আমি ছেটআপ এটা কৰিব পাৰোঁ অসম চৰকাৰে এটা ভাল উদ্যোগ লৈছে কাজিৰঙাত এখন অৰ্কিড পাৰ্ক কৰিছে হয়তো আমাৰ কিন্তু এনেকুৱা নহয় যে আমি তাত যে অৰ্কিড পাৰ্কখন কৰিছো সেইখনৰ বস্তুখিনি ৰ মেটেৰিয়েলছখিনি ক'ৰ পৰা আহিছে আমাৰ থলুৱা নে বাহিৰৰো আহক আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব লাগে কিন্তু বাহিৰৰ বাৰে বাৰে আনাতকে সেইবিলাকৰ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ নেকি আপুনি জানিলে আচৰিত হ'ব যে আমাৰ অসমত আজিলে এটা ভাল টিস্যু কালচাৰ লেবৰেটৰী নাই গতিকে টিস্যু কালচাৰ লেবৰেটৰী এটা আমাক অত্যন্তই জৰুৰী ভাল টিস্যু কালচাৰ লেবৰেটৰী য'ত নেকি আমি এই হাই ভেলু ক্ৰপবিলাকৰ মানে প্লেণ্টিং মেটেৰিয়েলছৰ মানে বহুত বহল ভিত্তিত প্ৰডাকশ্যন কৰাব পাৰোঁ গতিকে চৰকাৰে সেই দিশত হয়তো চকু দিব পাৰে আৰু আমিও আগ্ৰহী যদি চৰকাৰে আমাক তেনেকুৱা সুবিধা দিয়ে কাৰণ ব্যক্তিগতভাৱে গোটেই বস্তুবিলাক কৰাটো সম্ভৱ নহয় আমি হয়তো টিস্যু কালচাৰ লেবৰেটৰী এটা এইটো আচলতে এটা উমৈহতীয়া এটা প্ৰচেষ্টা কাৰণ ডেফোডিল নাৰ্চাৰী আপুনি ব্যক্তিগতভাৱে আজি প্ৰায় 30 বছৰৰ বেছি কাল ধৰি এই দিশত এটা নেতৃত্ব লৈছে আৰু তাৰ লগত অনুষংগিক যিখিনি কথা ক'লে টিস্যু কালচাৰ লেবৰেটৰী হওক বা ইয়াৰ যিটো বজাৰলৈকে নিয়া যিটো শৃংখল চেইন ছিষ্টেমটো সেইটো আমি ডেভেলপ কৰাৰ কাৰণে এটা কৃষি বিভিন্ন বিভাগ কৃষি বিভাগ বা উদ্যান শস্য বিভাগ আৰু চৰকাৰৰ যিখিনি প্ৰচেষ্টা যদি একগোট হৈ পেলাই আমি এটা উমৈহতীয়াভাৱে আগবঢ়া যায় তেতিয়াহ'লে মই ভাবোঁ সফল হ'ব পাৰিব আৰু আমাৰ এই অনুষ্ঠান চাই থকা কৃষক বন্ধুসকলে বা বিশেষকৈ নতুন প্ৰজন্মৰ ডেকা যুৱক শক্তিয়ে বহুতে আগবাঢ়িছে গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ যিবোৰ নতুন শস্য আহিছে এইটো এটা আপুনি শৰ্মা ডাঙৰীয়াই কৈছে এইটো ডাইনেমিক আজি যিটো হাই ভেলু ক্ৰপ বুলি কৈছে পিছত সেইটো হয়তো আমাৰ নৰ্মেল হৈ যাব নহয়নে আৰু আকৌ নতুন ক্ৰপ আহিব আপুনি সিদিনা অলপ আগতে আলোচনাত কৈছিলে যে আমৰ যিবিলাক জাত সলনি হৈ আছে আগতে অমৃতসাগৰ কি আছে আগতে আপোনাৰ অম্ৰপল্লী হিমসাগৰ মল্লিকা এইবিলাক আমাৰ ৰিকমেণ্ডেড ভেৰাইটি আছে এতিয়া নতুন ধৰণৰ এতিয়া আহিছে পুছা চুৰিয়া পুছা অৰুণিমা আহিল তাৰপিছত আকৌ এতিয়া এইবিলাক আহিলে আপোনাৰ মিয়াজাকি আহিলে বানানা মেংগো 4 কেজি মেংগো এটা আম 4 কেজিলে আমাৰ অসমত প্ৰডাকশ্যন হৈছে গতিকে আপোনাৰ ব্লেক মেংগো এনেকে বহুত বেলেগটো কস্তুৰী বুলি কয় এনে অজস্ৰ ভেৰাইটি আমাৰ তাতে আমি 40টা প্ৰজাতিৰ কৃষকসকলে যাতে ৰেডিলি পাব পাৰে আমি সদায় মজুত ৰাখোঁ গতিকে এই বিষয়ে এইখিনি কথা ক'লে শেষ নহয় এটা ধাৰণা দিবলৈ আমি প্ৰয়াস কৰিছোঁ মই ভাবোঁ আমাৰ এই অনুষ্ঠান চাই থকা যিসকল আগ্ৰহী কৃষক বা যিসকল যুৱক যুৱতীয়ে হয়তো ভাবি আছে এই দিশত কিবা কৰিব পাৰোঁ নেকি তেওঁলোক আগবাঢ়ি আহক আৰু ইতিমধ্যে যিখিনি অগ্ৰজ আমাৰ নেতৃত্ব লৈছে সমাজত নীৰৱে আমাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ নিচিনা ব্যক্তিসকলে আপোনালোকক সহায় কৰিবলৈ ৰৈ আছে কাৰণ এই দিশত ইতিমধ্যে দুখন শৈক্ষিক প্ৰতিষ্ঠান ইয়াতে গঢ়ি উঠিছে তেওঁলোকে ফৰ্মেলি লৈছে আৰু আমাৰ যিটো অভাৱ উপযুক্ত মাতৃগছ বা ৰোপণ সামগ্ৰী
অভাৱ এটা থাকে বাহিৰৰ অনুষ্ঠানৰ পৰা অনাতকৈ ইয়াতে হাতে কামে চাই পেলাই যদি আমি ল'ব পাৰোঁ বাগান প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ বহু উপাৰ্জনৰ পথ বেছি হৈ যাব আৰু আমি চাকৰিমুখী যিটো প্ৰৱণতা সেইটো আমি এৰি দিব লাগিব কাৰণ মই আপোনালোককে ক'ব বিচাৰিছোঁ যে এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াৰ প্ৰেৰণাত এতিয়া চাকৰি নিবিচৰা যুৱক যুৱতী আপোনাৰ হাতত বহুত আছে যে মোক চৰকাৰী চাকৰি লাগিব এই বিষয়তে যাব পাৰোঁ গতিকে এইখিনিকে আজি আপোনালোকলৈ আগবঢ়াই আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ